নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিব গৈ আছো এটা ফকতীয়া অসমীয়া মক্কেলামী গান। তেন্তে পলম নকৰি বলক বন্ধুসকল ভিডিঅ' আৰম্ভ কৰো। নহজে মই ফালতু লৰা দিবানে তুমি মোকে ধৰা থাকিব নোৱাৰো মই অকলে হিয়া মোৰ মৰমেৰে ভৰা। জানো নাই চুৱে চুৰ কৰিলে চুৰ নাই কৰা বুলি কয়, তই ফালতু নহ'ব। ছোৱালীজনী যে পাই টিককে হাতত ধৰি টানিয়ে দিছ, তই মক্কেলা এটা আৰু পাছৰ এইকেইটা কি মানে? কাজল কলা তোমাৰ চকুলে চালে কিয় যে তুমি এনে কৰা। কাজল হনা দুচকুলে চালে তুমি কিয় এনে কৰা। লেইছ নামত মানে এইটো কি ভণ্টিয়ে কি কৰিলে মানে? কোনো গানৰ মাৰ্কাই নাইচোন। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं। তুমি এটা ফালতু লৰা, তুমি এটা ফালতু লৰা। তোৰ লগত থাকিলে তোৰ বুলিয়ে কয়, আৰু যে ফালতু ল'ৰাৰ লগত থকাজনী ফালতু বুলিয়ে কয়। তই এনেই গান গায়ো লাভ নাই, চবেই জানে। আৰু কি মানে ডান্সৰ কোনো অৰ্থ নাইচোন। মক্কেল নেকি তহঁতি? কথাটো খজুতি হৈ যায় নি? ভৰিলৈকে খজুতি, মাথা ভৰি। ৰিংগা কিনিবলৈ পইচা নাই, আজি 10 টকা এটা মই দিম। ফালতু ফালতু তুমি ফালতু লৰা, কিয় যে মোৰ পিছে পিছে ঘূৰা। যিমানে কোৱা তুমি ভাল পাওঁ বুলি, জানি শুনি তোকে নিদিওঁ ধৰ। ছোৱালী তোৰ এখন মুখ নাপক, যিমানে ভাল ফোন কৰো তোৰ পাত্তা নিদো বুলি কৈ লগত যে নাচি আছ, লিলিমা কৰি আছ, পাগলী না ভনৈ না, তই কি একদম মানে কাষত পালে না ভলুকা পাব এদিন ভূমিত ভচক ভচক, গম পাই যাবি।